হেল্ল' এভৰিৱান, মই ডলি বৰুৱা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে ব্লাড কেঞ্চাৰৰ যিবিলাক মানে লক্ষণ, মানে যিটো মোৰ হৈ আছে বৰ্তমান, আপোনালোকে গমেই পাইছে মোৰ বৰ্তমান ব্লাড কেঞ্চাৰ হৈছে, তাৰ লক্ষণবিলাক মই ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত। যোৱা এমাহমান আগৰ কথা, মানে কি ফাৰ্ষ্ট মোৰ হ'ল জ্বৰ হ'ল। তাৰপিছত চৰ্দি, লাহে লাহে কাহ হ'ব ধৰিলে। তাৰপিছত কমচে কম এসপ্তাহ 10 দিনমান মানে জ্বৰ, চৰ্দি, কাহ। তাৰপিছত জ্বৰটো এনেকুৱা জ্বৰ মানে হঠাতে জ্বৰটো উঠে, আকৌ টেবলেট খাই দিওঁ, কমি যায়, আকৌ উঠে এনেকুৱা। কমচে কম 10 দিনমানলৈ জ্বৰটো আছে। তাৰপিছত লাহে লাহে মানে পেটৰ বিষ হ'ব ধৰিলে, পেটটো ফুলা ফুলা লাগি থাকে। তাৰপিছত পেটটো মানে কি, কিবা এটা যদি মই পানীও খাওঁ, পেটটো মানে ফুলি ধৰে। তাৰপিছত লগ লগ টয়লেট যাব লগা হয়, আকৌ পেটটো ফুলি ধৰে, মানে একো বেলেগ বস্তুটো বাদেই দিয়ক, মই পানীও খাব পৰা নাছিলো, এনেকুৱা হৈছিলে। তাৰপিছত কি হ'ল, সেনেকে মই ভাবিলো গেষ্ট্ৰিক হৈছে চাগে, ওচৰতে মেডিকেল এখনত গ'লো। তাৰপিছত তাতে দেখাওঁতে ক'লে কি গেষ্ট্ৰিক হৈছে, এনেকে কওঁতে গেছৰ বেজি ল'লো। নাই, গেছৰ বেজি লোৱাৰ 3 দিনমান গেছৰ বেজি লৈছো মই, নাই নকমে। তাৰপিছত উপায় নাপায় মই পেটৰ বিষৰ টেবলেট খালো। কমচে কম মই সেনেকে এসপ্তাহ মান মই মেডিচিনেদি চলি আছিলো। তাৰপিছত এদিন হঠাতে এনেকুৱা হ'ল, মানে গধূলিৰ পৰা এনেকুৱা মানে একো খাব নোৱাৰো আৰু। কিবা এটা খালে মানে বমি আহি যায়, বমি এনেকুৱা বমি হ'ল। তাৰপিছত বমি টেবলেট যদি খাওঁ, বা বেলেগ টেবলেটো খাওঁ, মানে বমিৰ টেবলেটো ওলাই আহে, এনেকুৱা হ'ল মোৰ। তাৰপিছত পানী চানী খালেও মানে বমি আহি যায়। সেইদিনা গধূলিৰ পৰা কমচে কম ৰাতি 10টা-11টা মানলৈ সেনেকুৱা মানে পুৰা বমি আহি আছে আৰু। তাৰপিছত মাহঁতে ইমাৰ্জেঞ্চিত GMCত লৈ গ'ল মোক। তাৰপিছত GMCত দেখালো, দেখুৱাৰ পিছত GMCত পৰীক্ষা কৰোতে, ব্লাড টেষ্ট কৰোতে ধৰাত পৰিলে যে মোৰ ব্লাড কেঞ্চাৰ হৈছে। এতিয়া তাতে তেনেকে ধৰাত পৰিলে মোৰ ব্লাড কেঞ্চাৰ হোৱা বুলি, তাৰপিছত ঘৰৰ মানুহে পিছদিনাই মোক মুম্বাইলৈ লৈ আহিলে উন্নত চিকিৎসাৰ কাৰণে। বৰ্তমান মই টাটা মেমৰিয়েল হস্পিটেলত এডমিট আছো। বৰ্তমান আগতকে বহুত সুস্থ হৈছো মই, আগতে যিটো চিটুৱেচনত ভুগি আছিলো মই এমাহ ধৰি, বৰ্তমান মই বহুত সুস্থ হৈছো। খিনাই গৈছিলো, তাৰপিছত খাব ল'ব নোৱাৰা হৈ গৈছিলো। তাৰপিছত আৰু মানে কি মানে ওজন-চোজন বহুত কমিছে, আপোনালোকে যিবিলাকৰ হৈছে গমেই পায়। ওজন বহুত কমি যায়, খোজ কাঢ়িব বল-চল নোহোৱা হৈ যায়। তেনেকুৱা চিটুৱেচনত ভুগি আছিলো। বৰ্তমান মোৰ এতিয়া কেমো চলি আছে। আজি মেডিকেলত থাকিও মোৰ 15 দিন মানে হ'ল। কেমো চলি আছে ইয়াতে, ফাৰ্ষ্ট কেমো মোৰ চলি আছে বৰ্তমান, ভগৱানৰ কৃপাত একো মানে দেখা দিয়া নাই মোৰ। ঠিকে আছো বৰ্তমান, আপোনালোকে আশীৰ্বাদ কৰিব, যাতে বাকী কেইদিনো মই ভালদৰে বাকী কেইদিন মোৰ ভালদৰে পাৰ হৈ যায়, সেইটোয়ে। লাষ্টত এটাই অনুৰোধ জনাইছো আপোনালোকক, জ্বৰ, কাহ, চৰ্দি তেনেকুৱা যদি হয়, আমি ঘৰৰ মানুহে বা আমি নিজেই সৰু ভাৱে লওঁ। জ্বৰ হৈছে টেবলেট খাই দিওঁ, ফাৰ্মাচীত যাওঁ বেজি লওঁ, সেনেকুৱা। কিন্তু সহজ ভাৱে ল'ব নালাগে, যিটো বস্তু মই ভুগিছো এমাহেদি। আজি যদি মই সেই টাইমতে যদি ব্লাড টেষ্ট কৰিলো হয়, বা ভাল মেডিকেল এখনত দেখালো হয়, তেতিয়াহ'লে মই চাগে এনেকুৱা চিটুৱেচন ভুগিব লগা নহ'ল হয়। বৰ্তমান বাৰু মই তেনেকুৱা ইমান হোৱা নাই বাৰু, তথাপিও আগতে দেখুৱালে কিজানি ইমান কষ্ট নাপালো হয়, সেইটোয়ে আৰু। আপোনালোকে মানে জ্বৰ চৰ্দি হ'লে বহুত সহজ ভাৱে নল'ব, মেডিকেলত দেখাব, ব্লাড টেষ্ট কৰিব। শেষত আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোকে যিখিনি সাহস দিছে মোক ষ্ট্ৰং হবলৈ শিকাইছে। আগৰ ভিডিঅ' কেইটাত যিমানখিনি মানে চাপোৰ্ট কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকৰ কাৰণে মই ইমানখিনি সাহস পাইছো, ধন্যবাদ।